নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিপি দাস আকৌ আহিছোঁ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টো এয়া কি দেখিছে, দৈ আৰু ভজা চাউলৰ ভিডিঅ'। কি কাৰণে এইটো খোৱা বোৱা আমাৰ চলি থাকে, কেতিয়াবা আম টেঙা খাওঁ, কেতিয়াবা চাহ মিঠাই খাওঁ, কেতিয়াবা ভজা চাউল খাওঁ, এনেকুৱা ধৰণৰ খোৱা চিষ্টেমটো চলিয়ে থাকে। কাৰণ স্কুলৰ মানুহখিনি গোটেইখিনি দোকানতে বহোঁহি, কোনোবাই দৈ আনে, কোনোবাই চাউল আনে, কোনোবাই চাহ মিঠাই আনে, তেনেকৈ সদায় খোৱা হৈয়ে থাকে। ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। এয়া চাওক, দৈ ইমান ধুনীয়া দৈ বৌ এজনীয়ে আনিছিলে, খুবেই ধুনীয়া। আৰু আজি মানে ভজা চাউলকেইটা খায়ো বহুত ধুনীয়া লাগিলে। এয়া আমাৰ ঋতু বাইদেউ খাই আছে। আৰু বেলেগ এটা ভিডিঅ'ত মই সকলোকে মই বান্ধৱীখিনিক চিনাকি কৰাই দিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰিব, একেবাৰে সৰু ভিডিঅ'। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পায় লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ যদি মোৰ চেনেলত কোনোবা চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া সকলোৱে খাই আছে, সঁচাই খাই বহুত ধুনীয়া লাগে। এনেকৈ সকলো একেলগে